গাইজ কি খবৰ? কি খবৰ? হেল্ল'। মই এটা আপোনাক এটা সাঁথৰ সুধিম, আপুনি ক'ব পাৰিব? কওকচোন কওক। বুকৰ মাজত যে দুটা বস্তু থাকে সেই বস্তু দুটাৰ নাম কি কওকচোন? বুকৰ মাজত যে দুটা থাকে, বুকৰ মাজত যে দুটা বস্তু থাকে সেই বস্তু দুটাৰ নাম কওক। নেকি দে যদি মই কওঁ পিংকু কওঁ। কলিজাতে থাকে। বুকৰ মাজত যে দুটা বস্তু থাকে সেই বস্তু দুটাৰ নাম কি কওঁ? I don't know. ষ্টেটটো বন্ধ আছো। পেৰে চাইড তোৰ। বুকৰ মাজত যে দুটা বস্তু থাকে, চাইড তোৰ। আগতে আকৌ বুকৰ মাজত যে দুটা বস্তু থাকে সেই বস্তু দুটাৰ নাম কি? ৱাটাৰ বটল। চাইড নাজানা? নাজানো যা। যদি মই কওঁ দাদাই জানা নেকি? দাদা বুকৰ মাজত যে দুটা বস্তু থাকে নামটো জানা নেকি? বুকৰ মাজত যে দুটা বস্তু থাকে নাম দুটা জানা নেকি? মই কৈ দি আছো চাবি শুনবি। ডাবুল বি ডাবুল কে বুক।